নমস্কাৰ বন্ধু বান্ধৱীসকল টেট একাডেমি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসম টেটৰ হৈ যোৱা পেপাৰ 1ৰ গণিতৰ প্ৰশ্নসমূহৰ উত্তৰসমূহৰ লগতে উত্তৰসমূহ কিয় হয় সেই বিষয়ে আমি সমাধান কৰিম আৰু লগতে 2019ৰ 8 ডিচেম্বৰত হ'বলগীয়া CTETৰ কাৰণেও আমি ভিডিঅ'সমূহ ইতিমধ্যে পোষ্ট কৰিছোঁ। ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। তো বন্ধু বান্ধৱীসকল দেৰি নকৰোঁ আমি ভিডিঅ'টো আগবাঢ়োঁ। তো প্ৰথম প্ৰশ্নটো দিয়া আছে, যদি এটা ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ ত্ৰিভুজটোৰ পৰিসীমাৰ 1/3 সমান হয় তেন্তে ত্ৰিভুজটোৰ প্ৰকাৰ হ'ব। আমাক কৈছে কি যে প্ৰতিটো বাহুৰ মাপ ত্ৰিভুজটোৰ পৰিসীমাৰ 1/3 সমান, মানে ত্ৰিভুজটোৰ পৰিসীমা যিমান হ'ব তাৰে 3/1 যদি আমি কৰোঁ তেতিয়াহ'লে ত্ৰিভুজটোৰ প্ৰতিটো বাহুৰ মাপ হ'ব। তো আমি ধৰা হ'ল ত্ৰিভুজটোৰ পৰিসীমা 12 ধৰিলোঁ। ত্ৰিভুজটোৰ পৰিসীমা যদি 12 হয়, আমাক কৈছে কি ত্ৰিভুজটোৰ প্ৰত্যেকডাল বাহুৰ মাপ কি হ'ব? 12 3/1 12 3/1 কিমান? 4, মানে প্ৰত্যেকডাল বাহুৰ মাপ কিমান হ'ল? 4 4 4 সমান হৈ গ'ল। তো উত্তৰটো হ'ব সমবাহু, মানে গোটেইকেইটা বাহু সমান হৈ গ'ল, সমবাহু হৈ গ'ল। তো বন্ধু বান্ধৱীসকল, যদি কোনো 32 নম্বৰটো, যদি কোনো এক বাছনি পৰীক্ষাৰ বাবে 200জন শিক্ষাৰ্থীয়ে আবেদন কৰে আৰু 100জন পৰীক্ষাৰ্থীৰ অৱতীৰ্ণ হয়, তাৰ মাজেৰে মাত্ৰ 70% পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়, তেন্তে পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান? তো আমাক উলিয়াব দিছে কি বন্ধু বান্ধৱীসকল, আপোনালোকে মনত ৰাখিব, আমাক উলিয়াব দিছে কি ফেইল কৰা সংখ্যা কিমান আছে। ফেইল কৰা সংখ্যা উলিয়াব লাগিলে আমি কি কৰিম? পাছ কৰা সংখ্যাখিনি জানি ল'ম। তো পাছ কৰা সংখ্যা আমাক কিন্তু সংখ্যাত দিয়া নাই, আমাক শতাংশত দিয়া আছে। আমাক কৈছে যে 70%ই পাছ কৰিছে। তো 70%ই যদি পাছ কৰিছে তেনে অৱতীৰ্ণ হোৱাৰ পৰা আমি 70%টো উলিয়াম নে আবেদন কৰাৰ পৰা উলিয়াম? তো অৱতীৰ্ণ হোৱাৰ পৰা এপিয়াৰ হোৱাৰ পৰা, আনহাতে এপিয়াৰ হৈছে 180জন, 180জনৰ 70%ই পাছ কৰিছে। তো 180জনৰ 70% যদি পাছ কৰিছে, সংখ্যা কিমান হ'ব? 126জন। 180ৰ 70% হ'ব 126জন। 126জন কি হ'ল? পাছ কৰিম। তো এতিয়া আমি ফেইল কৰা সংখ্যা উলিয়াব লাগে। তো আমি 180ৰ পৰা 126টো বিয়োগ দিলে 54জন, 54 হ'ব ফেইল কৰা সংখ্যা। আমি 200ৰ পৰা বিয়োগ নিদিওঁ, কাৰণ 200টো আবেদনহে কৰিছে, তেওঁলোকে পৰীক্ষা দিয়া নাই। পৰীক্ষা দিছে কি মানে 180জনহে। গতিকে 180জনৰ 70%ই পাছ কৰিছে, মানে 126জনে পাছ কৰিছে, আৰু ফেইল কৰা সংখ্যা 126টো 180ৰ পৰা বিয়োগ দিলে 54জন। তো বন্ধু বান্ধৱীসকল, এইবাৰ আমি আগবাঢ়ো। স্পষ্ট হৈছে নে? এটা শ্ৰেণীকোঠাৰ সকলো ল'ৰাক এক ৰেখাত থিয় কৰোৱা হ'ল। সেই শৃংখলত কোনো এক ল'ৰাৰ স্থান 2 মূৰৰ পৰা 49 পোৱা গ'ল। শ্ৰেণীকোঠাত ল'ৰাৰ সংখ্যা কিমান? তো বন্ধু বান্ধৱীসকল, তো আমাক কৈছে কি 2 মূৰৰ পৰা 49, মানে 19, প্ৰথমৰ পৰাও 19 স্থান আৰু শেষৰ পৰাও 19 স্থান। তো 19ৰ লগত 19 যোগ কৰি 38 - 1 দিলে 37 তাৰ মানটো পোৱা যাব, ল'ৰা ছোৱালীৰ সংখ্যাটো পোৱা যাব, কাৰণ এইটো হ'ল নিয়ম। কিন্তু বহুতে কি কৰিছে, প্ৰথমৰ পৰা 19, শেষৰ পৰাও 19, গতিকে 19 38 কৰি দিছে। কিন্তু আচলতে সেইটো উত্তৰ নহয়। 38ৰ মুঠ 2 দুটা যোগ কৰি তাৰ পৰা আমি যদি -1 কৰি দিওঁ, তেতিয়াহ'লে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা পোৱা যাব। 34টো দিয়া আছে, যদি এটা সংখ্যা 35% বঢ়ালে তাৰ মান 189 হয়, তেন্তে সংখ্যাটো কি হ'ব? তো বন্ধু বান্ধৱীসকল, আমাক কৈছে যে ইয়াৰে আমি অপশ্যনৰ সহায় ল'ম। ইয়াৰ এক্স নধৰোঁ, এটো দিয়া আছে 120, 120ৰ 35% বঢ়ালে 189 নহয়। কিয় নহয়? কাৰণ 100ৰ 35 বঢ়ালোঁ, আনহাতে 20ৰ হ'ব কিমান? 7 হ'লে 42 হ'ব। 42 হোৱাৰ লগে লগে উত্তৰটো হ'ব 162 হ'ব। এইটো নহয়। আনহাতে 130টো কোনো কাৰণত নহয়। কিয় নহয়? কাৰণ 100ৰ 30% 135 হ'ল, আৰু 30% 30ৰ কিমান হ'ব? 30ৰ 35% হ'ব, দশমিকত আহিব। এইটোও নহয়। আনহাতে ডিটোও নহয়, 150টো। উত্তৰটো হ'ব চি, 140। এইটো ইয়াত কৰি দিছোঁ আমি, এইটো, কাৰণ 140ৰ 35% হ'ব কিমান? 49, 49টো যোগ দিলে হ'ব উত্তৰ 189। 35 যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰত লম্বভাৱে সমদ্বিখণ্ডিত কৰে, তেন্তে সেইটো চতুৰ্ভুজটো হ'ব, আমি চবেই জানো, বি ৰম্বাস হ'ব এইটো। তো 36 নম্বৰটো দিয়া আছে, ইয়াক কৈছে ত্ৰিভুজৰ সংখ্যা কিমান হ'ব? তো ত্ৰিভুজৰ সংখ্যা একেবাৰে সহজ। ইয়াতে আমাৰ কেইটা আছে? এতিয়া 1 2 3 4 5 6 7 8 8 দুগুণ 16টা হ'ল। 16টাৰ পিছত ইয়াৰে ওপৰত কেইটা আছে? এইটো ত্ৰিভুজৰ 3টা আছে, 16 3 19, আনহাতে এই দুটা, এই এটা দুটা 21, তো উত্তৰটো হ'ব 21।
37 যদি এটা বৰ্গক্ষেত্ৰৰ কালি 9 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ যুক্ত এটা আয়তৰ কালিৰ সমান তেন্তে বৰ্গক্ষেত্ৰৰ প্ৰতিটোৰ বাহুৰ মাপ হ'ব ইয়াৰে যদি অপচনৰ উত্তৰসমূহ মিলাব লাগে তেতিয়া আমি ধৰিব লাগিব এটা বৰ্গক্ষেত্ৰৰ কালি 9 সেন্টিমিটাৰ হ'লে আনহাতে আয়তটোৰ বাহুখিনি 3 সেন্টিমিটাৰ এনেকৈ ধৰিব লাগিব তেতিয়াহ'লে উত্তৰটো এ হ'ব 3 সেন্টিমিটাৰ এইটো কৰি দিছোঁ আমি ইয়াতে বৰ্গক্ষেত্ৰৰ কালি যদি 9 সেন্টিমিটাৰ ধৰোঁ আমি 9 সেন্টিমিটাৰ ধৰাৰ লগে লগে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য উলিয়াই যাব 3 কাৰণ বৰ্গৰ কালি মানে কি বাহু পূৰণ বাহু এটা বাহুৰ দৈৰ্ঘ্য পূৰণ এটা বাহুৰ দৈৰ্ঘ্য এটা বাহুৰ দৈৰ্ঘ্য পূৰণ এটা বাহুৰ দৈৰ্ঘ্য মানে কিমান দিয়া আছে 9 সেন্টিমিটাৰ তো এটা বাহুৰ দৈৰ্ঘ্য হ'ব 3 তোৰ হাতে এইটো দিয়া আছে যদি এটা আয়তৰ পৰিসীমা এটা 4 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ সৈতে সমান হয় আৰু আয়তৰ দিশ তাৰ প্ৰস্থৰ 3 গুণ হয় তেন্তে আয়তৰ কালি কিমান হ'ব তো আমাক কৈছে যে আমাক কি উলিয়াব দিছে আমাক আয়তৰ কালি উলিয়াব দিছে তো আয়তৰ কালিটো উলিয়াব লাগিলে আমি দীঘ আৰু প্ৰস্থ জানিব লাগিব আনহাতে দীঘ আৰু প্ৰস্থ ইয়াত দিয়া নাই দীঘ আৰু প্ৰস্থৰ সলনি আমাক কি দিয়া আছে এটা বৰ্গৰ 4 সেন্টিমিটাৰ বৰ্গৰ পৰিসীমাৰ লগত আয়তৰ কালিৰ সীমাৰ পৰিসীমা তো আমি বৰ্গৰ এটা বৰ্গৰ কি এটা বাহু 4 সেন্টিমিটাৰ দিয়া আছে তো বৰ্গটোৰ পৰিসীমা হ'ব 16 মিটাৰ আনহাতে কৈছে যে বৰ্গৰ পৰিসীমা আৰু আয়তৰ পৰিসীমা একে মানে আয়তৰ পৰিসীমা কিমান হ'ব 16 মিটাৰ আকৌ কৈছে আমাক যে আয়তৰ যদি প্ৰস্থ x হয় তেন্তে দিঘ হ'ব 3x দিঘ 3x আমাক প্ৰশ্নটো দিয়া আছে গতিকে আমি 16 মিটাৰ পালোঁ 16 মিটাৰ আয়তৰ পৰিসীমা ক'ৰ পৰা পালোঁ আমি আৰু আমাক কৈ আছে প্ৰশ্নটোত যে বৰ্গৰ পৰিসীমাৰ সৈতে সমান তো বৰ্গৰ পৰিসীমা 16 আয়তৰ কালি দিঘ যোগ প্ৰস্থ মানে দিঘ x 3x তো 8x হোৱাৰ লগে লগে এখানে কাটা কুটা কৰাৰ পিছত x2 পালোঁ x2 হ'ল প্ৰস্থ 2 আনহাতে প্ৰস্থ 2 পালোঁ মানে দিঘ হ'ব 6 হ'ল এতিয়া আমি উলিয়াব পাৰিম আয়তৰ কালি দিঘ পূৰণ প্ৰস্থ তো 6 গুণ 12 মিটাৰ m স্কয়াৰ তো 39 আছে এটা টেংকিত 50 লিটাৰ পানী ভৰাব পাৰি বৰ্তমান টেংকিটোৰ কেৱল 30% ভৰ্তি হৈ আছে টেংকিটোত 50% ভৰ্তি কৰিবলৈ আৰু কিমান লিটাৰ পানীৰ প্ৰয়োজন তো আমাক কৈছে যে টেংকিটোত 50 লিটাৰ 50% ভৰাব লাগে আনহাতে কৈছে টেংকিটোৰ মুঠ কিমান ধৰে 50 লিটাৰ ধৰে 50 লিটাৰ 50% কিমান হ'ব 25 লিটাৰ ভৰাব লাগে এতিয়া আমি টেংকিটোত ভৰাব লাগে 25 লিটাৰ কিন্তু আমাক কৈছে কি 30% অলৰেডি ভৰা খাই আছে 30% ভৰা খাই আছে মানে কিমান 50 লিটাৰ 30% 15 লিটাৰ ভৰা খাই আছে তো আমাক লাগে কিমান 25 লিটাৰ লাগে তো 10 লিটাৰ লাগিব যদি এ বি সি ক্ৰমে প্লাস মাইনাস পূৰণ উচাই তেন্তে 10C4A 4CA B6 মান কিমান হ'ব এইটো একেবাৰে সহজ আপোনালোকে খেলি মেলি নলগা কাৰণ আগতে লিখি লওক এনেকে A মানে প্লাস B মানে মাইনাস C মানে ইনটু এনেকে লিখি ল'ব লিখি লোৱাৰ পিছত আপোনালোকে এখানে লিখক 10CA CTET কি হ'ব পূৰণ বহাই দিলোঁ আমি A TET প্লাস বহাই দিলোঁ তাৰপিছত B TET মাইনাস বহাই দি এখানে কৰি দিয়াৰ পিছত উত্তৰ হ'ব 50 কোনো এক পৰীক্ষাৰ ফলাফল ওপৰত স্তম্ভৰে সূচোৱা হ'ল কিমান শতাংশ পৰীক্ষাৰ্থীয়ে নম্বৰ 60%কৈ বেছি পাইছে শতাংশ কৈছে আমি আগতে কি কৰি ল'ম সংখ্যাত উলিয়াই ল'ম 60% কিমানে বেছি আমি স্তম্ভটোৰ পৰা গম পালোঁ 60% বেছি 60% 12 জনে 60%কৈ বেছি পাইছে এতিয়া 12টো আমি কি কৰিব লাগে শতাংশত নিব লাগে তো 12টো শতাংশত নিব লাগিলে গোটেইখিনি আমি মুঠ কিমানে দিছিল সেইটো উলিয়াই ল'ম তো মুঠ পৰীক্ষাৰ্থী 60 জন আছিল 60% কিমান জনে বেছি 12 জনে বেছি এটা 12 to 60% কিমান হ'ব 20% তো উত্তৰ হ'ব 20% তো যদি এটা চুঙাৰ ব্যাস 5 সেন্টিমিটাৰ আৰু আয়তন 650 ঘন সেন্টিমিটাৰ হয় তেন্তে চুঙাটোৰ উচ্চতা কিমান এতিয়া আমি এইটো অংকটো এনেকৈ কৰিম আমি জানো যে পাই r স্কয়াৰ h মানে হল 650 মানে চুঙাটোৰ আয়তন উলিওৱা সূত্ৰটো হল পাই r স্কয়াৰ 650 এতে পাইৰ মান আমি 7/22 পালো আনহাতে r ৰ মানটো কেনেকৈ ওলাম আমাক ব্যাস দিয়া আছে ব্যাস মানে 5 তো r হ'ব 2.5 কাৰণ r মানে হল ব্যাসাৰ্ধ আনহাতে ব্যাসাৰ্ধ ব্যাসৰ আধা তো 2.5 হ'ল তো 2.5 আনহাতে উলিয়াব লাগে h উচ্চতাটো উলিয়াব লাগে তো এইখিনি গোটেইখিনিকে পূৰণ কৰি দি হাতটো ইফালে গ'ল তো 22 পূৰণ 2.5 137.5 হ'ল তো এইখিনি হ'ল 650 লোক 7 পূৰণ কৰোঁতে 4550 h ৰ মানটো 80 পূৰণ কৰিলে কটা কটা গ'লে h হ'ব 33 ৪:20 মিনিটত মিনিট আৰু ঘণ্টা কাটালৰ মাজৰ কোণ
পৰিমাণ হ'ব ইয়াৰে এটা সূত্ৰ আছে এইটো সূত্ৰ আপোনালোকে ভৱিষ্যতে মনত ৰাখিব 30 into a minus 11 divided by 2 into b ইয়াতে a মানে হ'ব ঘণ্টা b মানে মিনিট এই আমাক দিয়া আছে ঘণ্টা দিয়া আছে কিমান 4 আৰু b দিয়া আছে মিনিট 20 তো এখিনি কাটা কুটা 30 4 গুণ 120 2 দি 10 11 10 গুণ 110 120 ৰ পৰা 110 বুলি 10 ডিগ্ৰী এইটো সূত্ৰটো মনত ৰাখিব ইয়াত কিন্তু 30 into a minus 2/11 into b ইয়াতে a হল ঘণ্টা b হ'ব মিনিট তো উত্তৰ হ'ব 10 ডিগ্ৰী যদি এটা সংখ্যাৰ 100% ৰ মান 16 হয় তেন্তে সংখ্যাটো 50% মান কিমান হ'ব একে হ'ব কিমান হ'ব উত্তৰটো একেবাৰে সহজ 8 হ'ব 50% মানে 8 এটো 39 10 জন মানুহৰ গড় বয়স 60 বছৰ যদি তাৰে 8 জনৰ মুঠ বয়স 488 হয় তেন্তে বাকি দুজনৰ গড় বয়স উলিয়াব দিছে সাৱধান একেবাৰে গড় বয়স উলিয়াব দিছে তো আমি চাই লওঁ এটো প্ৰথমতে উলাই লৈছো 10 জন মানুহৰ গড় বয়স 60 গতে মুঠ বয়স কিমান হ'ব 10 ৰ লগত 60 পূৰণ কৰিলে 6 হ'ল আনহাতে তাৰে 8 জনৰ বয়স কিমান 488 তো বাকি দুজনৰ বয়স আমি বিয়োগ কৰি দিলো 112 হ'ল বাকি দুজনৰ বয়সহে 112 আমাৰ উলিয়াব দিছে কি দুজনৰ গড় বয়স উলিয়াব দিছে তো দুই দিটা হৰণ কৰি দিলে উত্তৰটো হ'ব 56 তো 46 টো আসলে জিএইচ জেএল এনেকুৱা দিছে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে মনত ৰাখিব আমি এবিসিডি খন লিখি লম তো ইয়াতে আমি এবিসিডি খন লিখি লৈছো এবিসিডি খন একা লিখি লৈছো যেডগুলো তো এতিয়া আপোনালোকে চাব জি জিএইচ জি আৰু এইচ ৰ মাজত কিবা আছে নেকি আখৰ একো নাই জে এল আৰু এল ৰ মাজত কিন্তু এটা আখৰ আছে কি এবারে এন কিউ ৰ মাজত কিন্তু দুটা আখৰ আছে অ পি ঠিক তেনেদৰে এছ ডব্লিউ টি ইউ ভি তিনটা আখৰ আছে ইয়াৰ পিছত ওয়াই জি ৰ মাজত কেইটা আখৰ লাগিব চাৰিটা তো 1 2 3 4 চাৰিটা আছে তো এফ এল হ'ব এফ এল ৰ পিছত কিয় হ'ব কাৰণ এতে শূন্য আছিল এতে এক মাজত এটা আখৰ আহিল এতে দুটা আখৰ তিনটা চাৰিটা এতে পাঁচটা আহিব লাগিব তো এফ আৰু এল ৰ মাজত কেইটা আছে পাঁচটা জি এইচ আই জে কে পাঁচটা হলে এফ এল উত্তৰটো তো 47 ৰ লসাগু 3/4 আৰু 16/9 পূৰণ গসাগু 4/3 16/9 3/4 কিমান হ'ব তো আমি জানো এইটো উত্তৰটো লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল মানে l into h into a into b তো l দিয়া আছে আমাক 3/4 16/9 তাৰপিছত 3/4 আৰু 16/9 মানে a into b তো এইটো কাটা কুটা কৰাৰ পিছত হ'ব 16/9 তো 48 টো অলপ কনফিউজন আছে অমিলটো দুফালৰ পৰা উত্তৰ হয় ইয়াতে কৰি দিছো ইয়াতে যদি আমি স্কয়াৰ হিচাপত চাম 5 স্কয়াৰ 6 স্কয়াৰ 8 স্কয়াৰ তেতিয়াহলে এটি অমিল হয় আনহাতে যদি আমি যুগ্ম হিচাপত চাওঁ তেতিয়াহলে 36 64 70 যুগ্ম হয় 25 টো অযুগ্ম 25 টো অমিল হয় তো এইটো কনফিউজন আছে তো 49 ৰ উত্তৰটো হ'ব আসলতে এ 2009 তো 50 টো দিয়া আছে যদি এটা ট্ৰেপেজিয়ামৰ উচ্চতা 8 সেমি আৰু সমান্তৰাল বাহু দুটাৰ যোগফল 16 সেমি হয় তেনে ট্ৰেপেজিয়ামটোৰ কালি এতে সিধা যি দিয়াকে আছে ট্ৰেপেজিয়ামৰ কালি মানে কি ট্ৰেপেজিয়ামৰ কালি হ'ল ট্ৰেপেজিয়ামৰ কালি 2/1 পূৰণ উচ্চতা সমান পূৰণ সমান্তৰাল বাহুৰ যোগফল উচ্চতা দিয়া আছে 8 আৰু সমান্তৰাল বাহুৰ দুটাৰ যোগফল দিয়া আছে 16 তো 16 দুটা কাটা গেল 4 16 গুণ 64 সেমি তো 50 টো দিয়া আছে ৰাজে দুটা ঘোঁৰাৰ প্ৰতিটো 18000 টকাকৈ বিক্ৰী কৰে সি এটা ঘোঁৰাত 20% লাভ আৰু আনটো ঘোঁৰাত 20% লোকচান ভৰিব লগা হয় ৰাজৰ মুঠ লাভ বা লোকচানৰ পৰিমাণ হ'ল এটো অলপ কৰি দিছো কোৱা আছে যে 18000 টাকাত বিক্ৰী কৰিলে 20% লাভ হয় গতিকে এটা ঘোঁৰা যদি 18000 টাকাত বিক্ৰী কৰে কিমান লাভ হয় 20% লাভ হয় গতিকে কিনা দাম হ'ব 15000 টকা 15000 টাকাত কিনি 18000 টাকাত বিক্ৰী কৰিলে 3000 টাকা লাভ হয় 3000 হল 20% তো এটা ঘোঁৰা 20% লাভ হয় মানে 18000 টাকাত বিক্ৰী কৰিলে 20% লাভ হয় তো কিনা দাম কিমান হ'ব লাগিব 15000 টকা হ'ল আনহাতে এটা ঘোঁৰা বিক্ৰী কৰিলে 20% লোকচান হয় কিন্তু ঘোঁৰাটো বিক্ৰী কৰিছিল কিমান 18000 টাকাত তো গতিকে ঘোঁৰাটো কিনিব লাগিব কি 22500 টাকাত কিনিব লাগিব 22500 টাকাত কিনি 18000 টাকাত যদি বিক্ৰী কৰে এতিয়া হলে লোকচান হ'ব 20% তো ঘোঁৰাটোৰ কিনা দাম হ'ব কিমান 15000 টাকাত কিনছিল প্ৰথমটো 20% লাভ হতে আৰু লোকচান হতে 20% কিনছিল এতি 22500 টাকাত তো মুঠ হল 37500 টাকাত ঘোঁৰাটো কিনিলে আনতে বিক্ৰী কৰিছে ঘোঁৰাটো একে দামতে কিন্তু 37000 টকা মানে গতিকে লোকচান হ'ব 37500 ৰ পৰা 37000 বিক্ৰী 1500 লোকচান আনতে 1500 37500 4% হ'ব 1500 হ'ব 4% তো লোকচান 4% যদি এটা আয়তৰ প্ৰস্থ দৈৰ্ঘ্যতকৈ 10 সেমি কম আৰু আয়তৰ পৰিমাণ 40 সেমি হয় তেন্তে আয়তৰ প্ৰস্থ হ'ব তো এইটো
ধৰা হ'ল আয়তৰ দৈৰ্ঘ্য x আনহাতে প্ৰশ্নমতে কোৱা আছে প্ৰস্থ কি হ'ব প্ৰস্থ হ'ব দৈৰ্ঘ্য 10তকৈ কম দৈৰ্ঘ্য x মানে আনে পৰিসীমা 10 সেন্টিমিটাৰ দিয়া আছে গতিকে আয়তৰ পৰিসীমা 40 দিক যোগ প্ৰস্থ এটো হ'ল নিয়ম দিক দিয়া আছে x আনহাতে প্ৰস্থ x মানে tan আমি প্ৰশ্নমতে দিয়া আছে এই প্ৰস্থটো হ'ব দীঘৰ 10তকৈ কম তো 2x হ'ল -10 2x to 4x 10 দুগুণ 20 তো 20 টো ইফালে গেলে কিমান হ'ল 60 হ'ল 4x = 60 x ৰ মান হ'ব 15 আনহাতে x আছিল দৈৰ্ঘ্য আনহাতে আমাৰ উলিয়াব দিছে কি প্ৰস্থৰ মান আনহাতে প্ৰস্থ কি 10 কম দৈৰ্ঘ্যতকৈ 10 কম তো উত্তৰটো হ'ব 5 সেন্টিমিটাৰ যদি এটা সংখ্যাৰ দুগুণ 260% সমান তেন্তে সংখ্যাটোৰ আধা হ'ব অলপ ক্ৰিটিকেলি দিছে ইয়াৰ উত্তৰটো আমি চাই লওঁ উলিয়াব দিছে কি সংখ্যাটোৰ আধা তো এটা সংখ্যাৰ দুগুণ 260% মানে 260% 120 সংখ্যাটোৰ দুগুণ হে 120 সংখ্যাটো কিন্তু নহয় তো সংখ্যাটো হ'ব কিমান 120ৰ আধা 2 দিয়ে হৰণ কৰিলে 60 হ'ল সংখ্যাটো হ'ব 60 হ'ল আনহাতে উলিয়াব দিছে কি সংখ্যাটোৰ আধা উলিয়াব দিছে তো 60 ৰ 30 উত্তৰ হ'ব 30 তো এইটোতো একেবাৰে সহজ হৈছে 9 3 গুণ 27 হল 4 গুণ 64 তো এইটো হ'ব 4 দুগুণ 8 8c হ'ব তো এইটো তুমি জানোৱে 55 উত্তৰটো হ'ব b 4 কোটি কোটাতে আছে ত্ৰিভুজটো আছে আয়তটো আছে বৃত্তটো আছে 56 ৰ সকলো যুগ্ম সংখ্যাই যৌগিক নহয় শূন্যতা মৌলিক সংখ্যা নহয় সকলো মৌলিক সংখ্যা অযুগ্ম নহয় তো মৌলিক সংখ্যাৰ সংখ্যা অসংখ্য এটি শুদ্ধ হ'ব তো 57 ৰ ধৰা হ'ল দুটা সংখ্যাৰ লসাগু আৰু গসাগু 276 আৰু 3 যদি তাৰে এটা সংখ্যাৰ 1/3 মান 23 হয় তেন্তে আন্ত সংখ্যা কিমান হ'ব তো আমাক কৈছে যে লসাগু দিয়া আছে 276 আৰু গসাগু দিয়া আছে 3 এটা সংখ্যা 3/1 23 হয় তো সংখ্যাটো কিমান হ'ব 69 তো আমি পাইছো যে l * লসাগু পূৰণ গসাগু সমান দুটা সংখ্যাৰ পূৰণফল তো লসাগুৰ গসাগু দিয়া আছে উত্তৰ পাইছো 276 * 3 এটা সংখ্যা আমি পালো 69 কেনেকৈ পালো আমাক কৈছে যে সংখ্যাটোৰ 3/1 23 হলি মূল সংখ্যাটো হ'ব 3 লগত পূৰণ কৰি দিলো 3 3 গুণ 9 3 গুণ 69 এটা সংখ্যা 69 হ'ল তো b টো কিমান হ'ব b টো 12 হ'ব কেনেকৈ 12 হ'ব কাৰণ এই দুটা পূৰণ কৰিলে আমি যিমান পাম এই দুটা পূৰণ কৰোঁ আমি হেমানে পাব লাগিব তো আমি পূৰণটো কৰি দিয়া নাই কাৰণ পূৰণটো কিয় কৰা নাই ইয়াতে 10 নহয় 10 কিয় নহয় কাৰণ এককটো চাম 18 8 হ'ব লাগিব একক 8 হ'ব লাগিব তো ইয়াতে 10 যদি বহন একক হ'ব 10 9 0 হ'ব তাৰপিছত দেখিল 23 টো নহয় 9 3 27 তাৰপিছত আছে 92 নহয় কাৰণ 90 ৰ লগত 60 পূৰণ কৰিলে বহুত হৈছে তো এইটো নহয় তো উত্তৰটো হ'ব 12 কাৰণ 9 2 18 তো বন্ধু বান্ধৱীসকল দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰি ইয়াতে কিন্তু সৰল ৰেখাৰ কথাই উল্লেখ কৰিছে তো উত্তৰটো হ'ব a 15 দিয়া আছে 60 সেন্টিমিটাৰ পূৰণ 54 সেন্টিমিটাৰ পূৰণ 30 সেন্টিমিটাৰ আয়তনৰ এটা ডাঙৰ বাকচত কিছুমান 6 সেন্টিমিটাৰ বাহুযুক্ত ঘনকৰ সহায়ত ভৰ্তি কৰা হ'ল যদি প্ৰতিটো ঘনকৰ বাকচত 25টাকৈ চকলেট থাকে তেন্তে ডাঙৰ বাকচত কিমানটা চকলেট থাকিব তো ইয়াৰে প্ৰশ্নটো প্ৰথমতে উলিয়াব লাগিব আমি কিমানটা ঘনক ভৰ্তি কৰিছো তো কিমানটা ঘনক ভৰ্তি কৰাৰ আগ মুহূৰ্তত আমি উলিয়াব লাগিব আয়তনটোৰ ডাঙৰ বাকচৰ আয়তন উলিয়াব লাগিব তো ডাঙৰ বাকচৰ আয়তন হ'ব এইটো ডাঙৰ বাকচৰ আয়তন হ'ব 60 54 30 দিয়া আছে আমাৰ l * b * h 97200 হ'ব ডাঙৰ বাকচটোৰ আয়তন আনহাতে ঘনক সৰু ঘনকেদি ভৰ্তি কৰিছে তো ঘনকটোৰ আয়তন হ'ব 216 আমাক কৈছে যে ডাঙৰ বাকচটোৰ প্ৰথমতে আয়তন উলিয়াই ললো ডাঙৰ বাকচটোৰ প্ৰথমতে আয়তন হ'ব 97200 হ্যাঁ কৈছে যে এটা সৰু ঘনকেদি গোটেই ডাঙৰ বাকচটো ভৰাই দিছে তো সৰু ঘনকটো কিমানটা ঘনক হ'ব তো ঘনকটোৰ আমি আয়তন উলিয়াই ললো ঘনকটোৰ আয়তন হ'ব 216 তো 216 দি যেতিয়া 97200 পূৰণ কৰি দিম 450টা ঘনক আমি ঘনকেদি ডাঙৰ বাকচটো ভৰ্তি কৰিলো এটা কৈছে এটা ঘনকৰ সৰু ঘনকত আমাৰ কিমানটা চকলেট ধৰে 25টাকে ঘনক থলো কিমান 450টা তো 450 লগত 25 পূৰণ কৰি দিয়াৰ লগে লগে উত্তৰটো হ'ব 11250টা তো ইয়াৰে উত্তৰ হ'ব আটাইতকৈ সৰু যৌগিক সংখ্যা হ'ব d4 কাৰণ যৌগিক সংখ্যা মানে হ'ল কি যাৰ দুটাতকৈ বেছি উৎপাদক থাকে আনহাতে 4 1 2 4 তিনিটা উৎপাদক আছে তো উত্তৰটো হ'ব d4 তো বন্ধু বান্ধৱীসকল আপোনালোকে কেনেকুৱা বলে ভিডিঅ'টো জনাব আজিলৈ ইমানেই ধন্যবাদ।